ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু আপোনালোকৰ চকু আৰু কাণ দুখন মোক ধাৰে দিব পাৰিবনে? কিয়নো আজি মই এই যিটো টপিক আলোচনা কৰিম, জীৱনত সফলতা লাভৰ একমাত্ৰ উপায়। এই উপায়টো আপোনালোকে যদি ভালকৈ শুনে তেতিয়াহ'লে আপোনালোকেও আপোনালোকৰ জীৱনত সফলতা লাভ কৰিব পাৰিব। এই উপায়টোৰ বিষয়ে মই আপোনালোকক কোৱা নাই। এই উপায়টো একমাত্ৰ শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল। অৰ্জুনে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত নিজৰ পৰিয়ালৰ মানুহখিনিক সন্মুখত দেখিলে তেওঁৰ মন কঁপিবলৈ ধৰিলে। মনত নানান ধুমুহাৰ সৃষ্টি হ'ল, মন বিচলিত হ'ল আৰু তেওঁ যুদ্ধ নকৰোঁ বুলি গাণ্ডীৱ ধনুখন পেলাই দিলে আৰু শ্ৰীকৃষ্ণক সুধিলে যে মই কেনেকৈ এই নিজৰ মানুহখিনিক হত্যা কৰি মই যুদ্ধত জয়ী হ'ব পাৰিম। মোৰ দ্বাৰা এই কাম একেবাৰেই সম্ভৱ নহয়। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, উদ্দেত্ৰে দাত্মানাত্মানমম নাত্মানমম সদায়তে আত্মে বেহাত্মনো বন্ধুৰাত্মেবা ত্ৰিপুৰাত্মনঃ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে কুন্তি পুত্ৰ, হে মহাবাহু, হে ধনঞ্জয়, তুমি নিজৰ মনক বশ কৰা, নিজৰ 5 ইন্দ্ৰিয়ক বশ কৰি নিজৰ মনৰ ইচ্ছা শক্তিক তুমি জাগ্ৰত কৰা, কিয়নো মনেই হৈছে আমাৰ একমাত্ৰ পৰম বন্ধু আৰু ঘোৰ শত্ৰু। আৰু এই কথাখিনি শুনাৰ পিছত অৰ্জুনৰ মনত আত্মবিশ্বাস দুগুণে বাঢ়ি গ'ল। আমি আমাৰ মনৰ ইচ্ছা শক্তিক কোনো দোকান বা অনলাইন শ্বপিং ষ্ট'ৰৰ পৰা কিনিব নোৱাৰোঁ। সেই ইচ্ছা শক্তি আমি আমাৰ নিজৰ মনত নিজেই গঢ় দিব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত সফলতা লাভ কৰিব বিচাৰে। প্ৰত্যেকৰে দৃষ্টিত আকৌ সফলতাৰ সংজ্ঞাও ভিন্ন ধৰণৰ। সফলতাৰ সংজ্ঞা যিয়ে নহওক কিয় আপুনি সফলতা লাভ কৰিবলৈ হ'লে আত্মবিশ্বাসী আৰু আপোনাৰ ইচ্ছা শক্তি থাকিবই লাগিব। মই এইটো কৰিব পাৰিমেই, হাজাৰটা বাধা আহক, মোৰ এই পাৰিমটোক নোৱাৰিম কৰিব নোৱাৰে। আমেৰিকান গ্ৰেট বক্সাৰ মহম্মদ আলীয়ে কৈছিল, স্কিলছ আৰ নট ইম্পৰ্টেণ্ট, উইল আৰ ইম্পৰ্টেণ্ট। আৰে এইটো কেনেকৈ হ'ব পাৰে? গোটেই দেশ দুনিয়া স্কিলৰ ওপৰতে চলি আছে আৰু মহম্মদ আলীয়ে কৈছে বোলে স্কিলছ আৰ নট ইম্পৰ্টেণ্ট। সেই গ্ৰেট বক্সাৰজনে ইয়াৰ পিছত যিটো ডেফিনেশ্যন দিলে স্কিল আৰু উইলৰ ওপৰত, সেইটো শুনাৰ পিছত আপুনিও এবাৰ ভাবি চাব আৰু আপুনিও ক'বলৈ বাধ্য হ'ব সঁচাকৈয়ে স্কিলছ আৰ নট ইম্পৰ্টেণ্ট, উইল আৰ ইম্পৰ্টেণ্ট। তেওঁ কৈছিল যেতিয়া বক্সিং ৰিঙত তেওঁক যেতিয়া বিপৰীত পক্ষই পাঞ্চ কৰে তেওঁ পৰি যায়, সেই সময়ত তেওঁৰ স্কিল পিছ পৰি যায়, কিন্তু তেওঁৰ ভিতৰৰ পৰা উইল পাৱাৰে কি কয় জানেনে? মহম্মদ আলী তই উঠি যা, মহম্মদ আলী আকৌ এবাৰ তই উঠি যা, তই পাৰিবি মহম্মদ আলী, তই আকৌ এবাৰ উঠি যা। এয়াই হৈছে আমাৰ ইচ্ছা শক্তি, আমাৰ আত্মবিশ্বাস, আমাৰ উইল পাৱাৰ। সেয়ে বন্ধুসকল, আপোনালোকে নিজৰ ইচ্ছা শক্তিক কেতিয়াও ম্লান কৰিবলৈ নিদিব। আমাৰ জীৱনত হাজাৰটা কষ্ট আহিব পাৰে, নানান দুখ আহিব পাৰে, লাখ লাখ ধুমুহা আহিব পাৰে। এই ধুমুহাৰ মাজতো কিন্তু আমি আমাৰ যিটো লক্ষ্য স্থিৰ কৰিছোঁ সেইটো কেতিয়াও পাহৰি যাব নালাগে। হয়তো দুদিন দেৰি হ'ব পাৰে, কিন্তু তাৰ কাৰণে আমি নিজে আত্মবিশ্বাসী হ'ব লাগিব যে এদিন আমি এইটো কৰিব পাৰিমেই। থোৰা সবৰ কৰো, মেহনত অভি জাৰি হে, বক্ত হি বতায়েগা অব তেৰি বাৰী হে। এইবাৰ আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে আয়ুধ। আয়ুধ হৈছে অস্ত্ৰ শস্ত্ৰ, যুদ্ধৰ আহিলা, ধেনু। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।